গুড মৰ্ণিং। কি খবৰ সকলোৰে? ভালনে? মোৰো ভাল। মই স্বাগতম জনাইছোঁ মোৰ বৰ্ণালী মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। এতিয়া মৰ্ণিং মই 9টা বাজিলে। এতিয়া চাহৰ কাৰণে মই চাহ বনাব যাম আৰু মানে চাহৰ লগত কি বনাওঁ আজি আপোনালোকক ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ, যিহেতুকে মই মৰ্ণিঙৰ পৰা ষ্টাৰ্ট কৰিছোঁ ব্লগিংটো। তো ব'লকচোন কি বনাওঁ আপোনালোকক দেখাই আছোঁ। হ'ব, একফালে দিলে হ'ব দিয়া। অঁ, সেইফালে বেলেগ কিবা কৰি খাব পাৰিম দিয়া। ভাল আছিল না নাৰিকলটো? হ'ব দিয়া আৰু নালাগে। মই আহিলোঁ এতিয়া পাকঘৰত। এতিয়া মই বনাব লৈছোঁ গুড়া কেটলিৰ মতে। তো মই নাৰিকল মিক্স কৰিলোঁ। হাজবেণ্ডৰ বহুত খাবৰ মন কৈ আছে, তো মই নিমখ দি দিম, বেছি নিদিওঁ, অকণমান। তাৰপিছত চেনি অলপমান দিম, মানে আমাৰ ঘৰত মানে চেনি তেনেকৈ নাখায় দেউতাৰ, যেতিয়াকৈ চুগাৰ আছে, তো এনেকৈ চেনি নাখায়। তো মই ইয়াতে আৰু গুৰ মিঠৈ মিক্স কৰি দিলোঁ। গুৰ মিঠৈটো খাব, বেছি নিদিওঁ, মানে অলপ অলপ মিক্স কৰিছোঁ। অলপ পানীৰে গোটেই হেৰি কৰি লওঁ, অকণমান অকণমান। মিক্স কৰি দিলোঁ ন। এতিয়া মই এইখিনি চালি দিম, চালিলে ভাল হয়, তো মই চালি দিম। চবৰে বেলেগ বেলেগ বাৰু, মই এনেকৈ কৰোঁ। এইখিনি প্ৰথমতে চালি লৈ কিনে ধুনীয়াকৈ ধুনীয়া হৈছে। এইখিনি আৰু হৈ যাব, এনেকৈ মই লৈ লওঁ। এইখিনি ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই বনাম। এতিয়া মই লওঁ ইয়াতে ধুনীয়াকৈ। এনেকৈ মিক্স কৰি ল'লোঁ। এইখন এদি মই হেৰি কৰি দিম এতিয়া। এইখন বাৰু মই এই বনোৱাকৈ থৈ দিওঁ। পানীটোতো উতাল আহিয়ে আছে। পানীটো উতাল আহিয়ে আছে, উতাল উতাল উতাল। চাব লাগিব বাৰু, চালে গম পাম হৈছেনে নাই। বলকচোন এবাৰ চাই লওঁ, হ'লনে নাই। হ'লনে নাই নাজানো বাৰু, গৰম আছে। বহুত গৰম। হ'লনে নাই বাৰু, হৈছে। এইয়া তেন্তে গুৰ মিঠৈ দিছিলোঁ, হৈ গ'ল। আপোনালোকৰ বাৰু এনেকুৱা হয়নে? মই বাৰু গুৰ মিঠৈ দিছোঁ ইয়াতে। গুৰ মিঠৈ দিয়াৰ কাৰণে অকণমান সেই হৈছে, গুৰটো দেখা পায় গুৰ মিঠৈটো। তো খাবলৈ বহুত টেষ্টি হৈছে। চাহ খাই মই ৰেডি হ'লোঁ। বহুত টেষ্টি হৈছিলে, এনেকুৱা ভাল লাগিছে খাই কিনে, আৰু খাব মন গৈছিলে। এতিয়া পিছে বেছি বনোৱা নাছিলোঁ, তো দেউতাৰ কাৰণে থৈ দিলোঁ। দেউতাটো আহি পোৱা নাই, বজাৰত গ'ল চাগে। তো সেইকাৰণে আমি এতিয়া দিনতে খালোঁ। পিঠাটো বহুত দিনৰ মূৰত বনালোঁ, মানে হাজবেণ্ডে কালিৰ পৰা কৈ আছিলে বনাওঁ বনাওঁ বনাওঁ, তো বনোৱা হোৱা নাছিলে। কালি গুড়া খুন্দিম বুলি ভাবিছিলোঁ, বনাম বুলি, কিন্তু আলহী আহিলে। তো আলহী অহাৰ কাৰণে মই বনাব নোৱাৰিলোঁ, আৰু সেইকাৰণে ভাবিলোঁ আজি গুড়াটো গধূলিতে খুন্দি থৈ দিলোঁ। তো খুন্দি থৈ যিহেতুকে ৰাতিপুৱা টাইমটো নিমিলে, অকণমান দেৰিকৈ উঠিলেতো টাইমটো নিমিলে, তাৰপিছত গধূলি খুন্দি থৈ ৰাতিপুৱা বনাইছোঁ। হাজবেণ্ডে নাৰিকলটো চুকি দিলে, আৰু বাকী দেউতাই কাটি দিছে চাগে নাৰিকলটো। তো সেনেকৈ দুয়োটাই কৰিছে, কৰে সেইখিনি কাম, আৰু মোৰখিনি মই কৰিলোঁ। এতিয়াতো বেলেগ বিশেষ কাম নাই। তো এতিয়া ভাতে বনাব লাগিব অকণমান পিছত, আৰু 12টামান বাজিলে ভাত বনাব লাগিব। এতিয়া আৰু কি আৰু, শুবই লাগিব, শুই শুই মোবাইল চাব লাগিব। আমাৰ একেবাৰে খাই লৈ চাওকচোন, টোপনি চুপনি মাৰিব নোৱাৰে ডিউটি কৰি এইকেইটাই। এতিয়া এনেই বিন্দাছ আছে। কি কৰিব এতিয়া কোৱাচোন, কি কৰিবা তুমি এতিয়া? শুবানে?
কি কৰবা এতিয়া শুবা চোৱা লেঠা নাই পিঠাখন কেনে হৈছে কোৱা পিঠা কেনে লাগিছে কোৱা কেনে লাগিছে খাই কেনেকুৱা লাগিছে কোৱা মিঠা মিঠাটো লাগিবই টেষ্টি লাগিছে নে নাই কোৱা কোৱা না টেষ্টি লাগিছে নে তুমি কোৱা ভালকে কোৱা তুমি বেছিকৈ খালা কোৱা আপোনাৰ পিঠা খালে মানুহৰ চুগাৰ হওঁতে বেছি টাইম নালাগে চুগাৰ হ'ল 12টা বাজিল এতিয়া তো মই চাহো বনাওঁ ভাতো বনাবলৈ আহি গ'লোঁ তো দেউতাই এই কৰি আছে পচলা খুন্দি আছে তো পচলাটো খুন্দি দিলে এনেও ভাল হয় সেইটো কাৰণে দেউতাই মানে পচলাটো খুন্দি দিছে মোক হেল্প কৰি দিছে এতিয়া মই অকণমান চাহে খাব লৈছোঁ ভাতটো বহাই দিছোঁ বাৰু আৰু দেউতাইটো দেখিলেই অকণমান আগতে পচলা খুন্দি দিলে তো সেইখিনিয়ে বনাম আজি বিশেষ নবনাওঁ আকৌ মানে আজি চেনা দালি আৰু পচলাই বনাম তো আৰু চাহকাপ খাই লওঁ দেউতাকো দিলোঁ চাহ একাপ ময়ো খাব লৈছোঁ মাহঁতো বহুত বিষাব ষ্টাৰ্ট কৰিছে আৰু যি বিষাব আৰু মানে বিষাবই আৰু আজি মানে নন ষ্টপ বিষাবই আৰু মোৰ মানে মাথাৰ বিষটো অকণমান বেলেগ ধৰণৰ উঠে তো সেইটো কাৰণে মানে চিম্পুলকৈ বনাওঁ আজি তো বনাওঁতে বাৰু আপোনালোকক কি দেখাম বাৰু চিম্পুলকৈ বনাওঁ তথাপিও যদি পাৰোঁ পচলাটো এবাৰ দেখাম কেনেকৈ বনাওঁ মানে হেৰি পচলাটো আপোনালোকক দেখাম বাৰু কেনেকৈ বনাওঁ এতিয়া মই চাহকাপ খাই লৈ কিনে বনালে আপোনালোকক দেখাই আছোঁ মই ইয়াতে দি দিছোঁ জিৰা আৰু পাঁচফোৰণ তাৰপাছত শুকান জলকীয়া পিঁয়াজ আৰু তেজপাত দি দিছোঁ মই এতিয়া বহাই লৈছোঁ নিমখ দি দিছোঁ হালধি সব কথা নাজানো জিৰা দি দিছোঁ এতিয়া দিম এইটোৰে অকণমান খাৰ হেৰি দি দিলোঁ অকণমান গৰম পানী দি অকণমান দি দিলোঁ অকণমান মই দিব লাগিব এইখিনি পানী দি লাহেকৈ হ'ব আৰু ৰেডি কেনেকুৱা হৈছে জনাবচোন আৰু আপোনালোকে খাইনে জনাব এনেকৈ হৈ গ'ল এতিয়া মই দেউতাৰ ভাতটো ৰেডি কৰিলোঁ চিম্পুলকৈ আজি খানাটো খাই বৈ আমি আজৰি হ'লোঁ অকণমান শুলোঁ মোৰতো বহুত বিষাইছে তো ভিডিঅ'টো এইখিনিলৈকে দিলোঁ যদি আপোনালোকে ভিডিঅ'টো ভাল পায় প্লিজ লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি কোনোবা নতুনকৈ চাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো ধন্যবাদ